কিছুমান মানুহে নিজৰ অহংকাৰৰ বাবে মূল্যৱান সম্বন্ধ হেৰুৱায় আৰু কিছু লোকে সম্বন্ধ বচাওঁতে নিজৰ গুৰুত্ব হেৰুৱায়। প্ৰত্যেকজন ব্যক্তিকে ভাল বুলি ভাবিবলৈ এৰি দিয়ক, কাৰণ ভিতৰি মানুহ তেনে নহয় যেনেকুৱা বাহিৰৰ পৰা দেখা যায়। মানুহক কিন্তু নাম, ৰূপ আৰু চেহেৰাৰে নহয়, তাৰ সলনি হৃদয়, বুদ্ধি আৰু জ্ঞানৰ দ্বাৰা হওক। যিকোনো কাৰণ হওক, যিকোনো কথাই হওক, খং নকৰিব, জোৰত কথা নক'ব, মন শান্ত ৰাখক, চিন্তা কৰক আৰু তাৰ পিছত সিদ্ধান্ত লওক। মাতৰ পৰা মাত নোহোৱা হয়, তাৰ সলনি মৌনতাৰে নোহোৱা হয়। কষ্ট কেৱল আপোনাৰে হ'ব, দুখ কেৱল আপোনাৰে হ'ব। মন শান্ত ৰাখিলে সুখো আপুনিও পাব। প্ৰকৃততে ডাঙৰ মানুহ সেইজনেই যাক লগ পোৱাৰ পিছত কোনোৱে নিজকে সৰু বুলি অনুভৱ নকৰে। কেৱল সেইজনৰহে আপোনাৰ বিষয়ে আলোচনা কৰাৰ অধিকাৰ আছে, যিয়ে আলোচনা কৰাৰ লগতে সহায় কৰাৰো মানসিকতা ৰাখে। কান্দি দিলে মানুহ দুৰ্বল হৈ পৰে, সেইটো ভুল। তাৰ সলনি কান্দি কান্দি ভাঙি পৰা মানুহেই আটাইতকৈ মজবুত হৈ পৰে। কোনোবাই ক'লেই যদি ভাল বা বেয়া হ'বলৈ লয়, তেন্তে এই জগতখন সম্পূৰ্ণৰূপে স্বৰ্গ হৈ যাব, নহ'লে নৰক। সেয়েহে কোনে কি কৈছে সেয়া ধ্যান নিদিব, সেইটোৱেই কৰক যিটো ভাল আৰু চৰ্চা হয়। দুখ বহুত থাকিলেও কাকো জানিবলৈ নিদিব, হাঁহি দিব, কিন্তু কাৰোবাৰ হাঁহিয়তাৰ পাত্ৰ নহ'ব। ভাগ্যৰ আগত হাৰ নামানো, ভাগৰি নিশ্চয়েই বহিছোঁ, কিন্তু কেতিয়াও ৰৈ নিদিওঁ। প্ৰতিটো সৰু সমস্যাত নিজেই সোমাই নল'ব, উত্তৰ দিয়াৰ অধিকাৰ সময়কো দিয়ক। বিচাৰিলে শান্তি নিজৰ মাজতেই পাব, আনৰ মাজত কেৱল সমস্যাই পাব। সময়ৰ লগে লগে যদি প্ৰেম বা ভালপোৱা কমি যায়, তেন্তে বুজি ল'বা এইটো কেতিয়াও ভালপোৱা নাছিল, এইটো আছিল সময়ৰ প্ৰয়োজনত অলপ ভাল লগা। পৃথিৱীৰ সকলোতকৈ নৰম বস্তু হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো পাথৰ, লোৰ প্ৰয়োজন নহয়, মাত্ৰ মুখৰ কেইটামান অৱহেলিত ভাষাই যথেষ্ট। যিসকলে আনৰ চৰিত্ৰ লৈ আলোচনা কৰে, তেতিয়া জানিবা সিহঁতে সকলোতকৈ বেছি চৰিত্ৰহীন। নিজৰ জীৱনৰ সমস্যাবোৰ নিজেই সমাধান কৰিব লাগিব। জ্ঞান বহুতেই দিব, কিন্তু লগত কোনো নাথাকে। টকা থাকিলে ভালপোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন সকলোৱে তোমাৰ খবৰ ল'ব। টকা নাথাকিলে খবৰ লোৱাটো দূৰৰ কথা, কোনোৱেই চিনিও চিনি নোপোৱাৰ ভাও ধৰিব। শক্তিৰ প্ৰয়োজন তেতিয়াই হয় যেতিয়া কিবা বেয়া কৰিব লগা হয়, নহ'লে পৃথিৱীৰ যিকোনো বস্তু পাবলৈ প্ৰেমেই যথেষ্ট। আনক বুজি পোৱাটো নিশ্চয়েই বুদ্ধিমানী কাম হয়, কিন্তু নিজক বুজি পোৱাটো জীৱনৰ প্ৰকৃত জ্ঞান হয়। যেতিয়া ভগৱানে মানুহৰ পৰীক্ষা লয়, তেতিয়া মানুহৰ সামৰ্থ্যও বঢ়াই দিয়ে, যাতে তেওঁ অধিক বুদ্ধিমান আৰু শক্তিশালী হ'ব পাৰে। আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়, সেয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়। জীৱনৰ লক্ষ্য যে কেৱল এটাই লৈ আগবাঢ়ি যাব লাগিব, তেনে কোনো নিয়ম নাই। লক্ষ্যৰ বিকল্প বহুতো থওক, কিন্তু উদ্দেশ্য এটাই, আমি সুখী আৰু সফল হ'ব বিচাৰোঁ। আৰু লগতে যদি কোনো কামৰ বিকল্প থাকে, তেন্তে আপুনি জীৱনত হতাশাৰ সন্মুখীন কেতিয়াও নহয়। প্ৰেমে আমাৰ জীৱনটোক এটা নতুন ৰূপ দিয়ে, বিশ্বাস আৰু ভৰসাই আগুৱাই লৈ যায় আমাক। আৰু এই সৰু সৰু মৰম, অভিমানবোৰে ভালপোৱাবোৰ অধিক মজবুত কৰি তোলে। কিন্তু যেতিয়া ইয়াৰ মাজত অৱহেলা আৰু বিশ্বাসঘাতকতা আহি পৰে, তেতিয়া এই সীমাহীন ভালপোৱাবোৰ নষ্ট হৈ যায় আৰু সম্পৰ্কত ফাট মেলে। পৃথিৱীৰ কোনো এটা বস্তু যিমানেই মূল্যৱান নহওক কিয়, কিন্তু ভগৱানে আপোনাক যি টোপনি, শান্তি আৰু আনন্দ আৰু তাতকৈ বেছি যি জীৱন দিছে, তাতকৈ মূল্যৱান আৰু একো বস্তু নাই। ভাল সময় তেওঁৰে আহে, যিয়ে কাৰো বেয়া চিন্তা নকৰে, আৰু এনে মানুহক সমগ্ৰ প্ৰকৃতিয়েও সহায় কৰে। যদি আপুনি বেয়া সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে, তেন্তে ৰৈ নিদিব, আগুৱাই গৈ থাকক। এদিন এই বেয়া সময়ও পাৰ হৈ যাব।
ভগৱান কেৱল তাতে নাথাকে য'ত আপুনি প্ৰাৰ্থনা কৰে, ভগৱান তাতো থাকে য'ত আপুনি পাপ কৰে।